হাই ফ্ৰেন্ডস, কি খবৰ? আশা কৰো সকলোৰে ভাল। তো আপোনালোকে গমে পাইছে আমাৰ অসমত বৰ্তমান ফ্লাড হৈ আছে, বানপানী হৈ আছে। তো তাৰ বাবে অসমৰ মানুহখিনি খুব হাৰাশাস্তি হৈছে, কণ্ডিশ্যন খুব বেয়া। আমাৰ জিলাকেইখনৰ 31খন জিলাকেইখনৰ ভিতৰত 31খন জিলাই বৰ্তমান পানীত ডুব গৈ আছে। কিছু কিছু অঞ্চলত বানপানী হৈ আছে। তো সেই বানপানীত যিবিলাক মানুহ ভুগি আছে, যিবিলাক ভিক্টিম হৈ আছে, তেওঁলোকক হেল্প কৰিবৰ বাবে চৰকাৰে এটা লিংক দিছে, য'ত আপোনালোকে ডনেশ্যন কৰিব পাৰে। আপোনালোকে নিজে যদি পাৰে ডনেশ্যন কৰি দিয়ক। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছো। তেনেদৰে আপোনালোকক সহায় কৰক। বানপানী কি বস্তুটো আমি আৰু আপোনালোকক বুজাই ক'ব নালাগে, সকলোৱে জানে। আৰু কিমান ক্ষতিগ্ৰস্ত হয় সকলোৱে জানে। বহুত কিবা কিবি ক্ষতি হৈ আছে, বৰ্তমান পানীত ডুব গৈ আছে বহুতে। তো আপোনালোকে সহায় কৰক। বাহিৰৰ বহুতে সহায় কৰিছে, বাহিৰৰ ইউটিউবাৰ বুলি সহায় কৰিছে। মই অকল ইউটিউবাৰ বুলি নকওঁ, আপোনালোকে যদি সামৰ্থ্য আছে আপোনালোকৰ ডনেশ্যন কৰাৰ, তেন্তে লিংক ডেছক্ৰিপশ্যনত আছে, আপোনালোকে যাই কিনে ক্লিক কৰি তাতে ডনেশ্যন কৰি দিয়ক। আৰু যদি আপোনালোকে ডনেশ্যন কৰিব নোৱাৰে, আপোনালোকৰ প্ৰব্লেম হৈ আছে, একো নাই, তাতেও একো সমস্যা নাই। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপুনি ডনেশ্যন কৰিব নোৱাৰিলেও আপুনি কৰা এটা শ্বেয়াৰৰ ফলত বেলেগে ডনেশ্যন কৰিব পাৰে। যোনে ডনেশ্যন কৰিম বুলি ভাবিছে কিন্তু এতিয়ালৈকে কেনেকৈ কৰিব সেই বস্তুটো গম পোৱা নাই। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে যদি নিজে পাৰে তো ডনেশ্যন কৰক, সকলোকে সহায় কৰক। আৰু ভিডিঅ'ত এটা লাইক কৰি দিব। আৰু বেলেগ একো নকওঁ, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যিমান পাৰে সকলোকে সহায় কৰক। আজি বেলেগৰ বিপদ হৈ আছে, কালি হয়তো আমাৰো হ'ব পাৰে। তো মানুহ হিচাপে আমি সকলোৱে সহায় কৰাৰ দায়িত্ব। তো এইখিনি আৰু বেলেগ নাছিল ভিডিঅ'টোত। আৰু চেনেলটো যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব এটা কৰি ল'ব। তো ঠিক আছে ফ্ৰেণ্ডছ, নাও বাই বাই, টেক কেয়াৰ।